হেৰি উঠক 9টা বাজিব হ'ল অলপো কাণ খা নাই মানে এই ৰবাহে আৰু অকমান শুই ল'বলৈ মন গৈছে হে হৰি আপুনি কি বাপেক হয়নে ল'ৰাটো ইমান দিনৰ পিছত ঘৰলৈ আহিব আৰু এতিয়ালৈকে আপুনি শুই আছে উঠক বুলি কৈছো নাই কি কি আজি আহিব নেকি মই দেখোন গমেই নাপাওঁ আপোনাৰ আকৌ পাহাৰৰ বেমাৰটো আৰম্ভ হ'লনে পুৰহি দেখোন আপোনাক ফোন কৰি সি নিজে কৈছিলে মোক কৈছিলে নেকি কেতিয়া হে এই চবক কথা কয় নেকি এই ৰবাচোন কিয় তোমাৰ এই খংটো দেখিলে মোৰ বৰ ভাল লাগে সেইকাৰণে খংটো উঠাওঁ বৰ ভাল লাগে বৰ ধুনীয়া লাগে বুজিছানে হ'ব ৰাতিপুৱাই ৰোমান্টিক দেখাব নালাগে আৰে মন অকল তোমাৰে ল'ৰা নহয় সি মোৰো ল'ৰা সি আকৌ আহি ৰখি থাকিব নহয় হেৰা মই দেৰি নকৰোঁ বুজিছা মই যাওঁ সোনকালে যাওঁ আহোঁ দেই আকৌ লগ পাম বাই ককাইদেউ নমস্কাৰ কোন ককাইদেউ কোন ককাইদেউ মইতো আপোনাক ধৰিব পৰা নাই আপুনি মোক কেনেকে ধৰিব পাৰিব মই গাঁৱৰ পৰা আহিছো হেৰি মানে মোক এটা ভাড়া ঘৰ লাগে পামনে বাৰু পোৱাটো পাব পিছে আপোনাৰ নাম ঠিকনা ককাইদেউ আপুনিও ভাল জমনি কৰে দেই মোৰ নাম নাজানে আপুনি শুনক মোৰ নাম টুকুৰ টুকুৰ দা আৰু এইটো মোৰ ল'ৰা লাটু দা টুকুৰ টুকুৰ দা লাটু দা ঐ গৰুহঁত মই তহঁতৰ টাইটেলৰ কথা সুধিছো পিতাই ই পাগল নেকি কি কলি হা মই পাগল নহয় আমি আমাৰ টাইটেলৰ কথাহে কৈছো মই শ্ৰীযুত টুকুৰ টুকুৰ দা আৰু ই লাটু দা মোৰ ল'ৰা এতিয়া কওক ভাড়া ঘৰ কোনফালে পাম এইফালে যা লাজ গলিটোত জগত ভৰালীৰ ঘৰ হাউচ নাম্বাৰ 16 ইমান চিঞৰিব নালাগে মই কলা নহয় এতিয়া আমি গৈ থাকো দেই শুন বল কি যে মানুহবোৰ আহে ৰাধা তই আজি ঘৰৰ কামবোৰ কৰি সোনকালে শেষ কৰিব লাগিব বহুত দিনৰ মূৰত ল'ৰাটো ঘৰলৈ আহিব নহয় ঘৰৰ এসাঁজ খাবলৈ পালে সি বৰ ভাল পায় আপুনি চিন্তাই নকৰিব মই আপুনি কোৱাৰ দৰে মাছৰ লগত টেঙা আৰু কোমোৰাই দি ধুনীয়াকৈ ৰান্ধিম মোৰ তোৰ ওপৰত পুৰা বিশ্বাস আছে তই মই কোৱা মতে ৰান্ধি খুৱাবি আপুনি নিশ্চিন্ত থাকক বাইদেউ কথা এটা কওঁ বেয়া পাব নেকি পাম তোক মই মা বুলি মাতিবলৈ কোৱা পাছতো তই বাইদেউ বুলি কিয় মাতো হ'ব আজিৰ পৰা মই আপোনাক মা বুলিয়ে মাতিম মোৰ মানে আপোনালোকৰ দাদাৰ ফটোখন চাবলৈ মন গৈছে এইটো কথা এইটো মোৰ ল'ৰা ৱাও ইমান ধুনীয়া ছোৱালী দেখিলেই পাগল হ'ব ছোৱালী পাগল হ'ব নালাগে তোৰ যদি ভাল লাগিছে তোক মই মোৰ ঘৰৰ বোৱাৰীকৈ ৰাখিব পাৰোঁ আপুনিও যে কি কথাবোৰ কয় এই ছোৱালীজনীৰ পৰা কি যে হ'ব কি হ'ল মনে মনে বহি আছ যে কিনো কম কেতিয়াবা জীৱনটোৱে মোক সোধে ছোৱালী জন্ম দিয়াটোই তোৰ দায়িত্ব নেকি লালন পালনৰ দায়িত্ব নাই বুজিছ তই মই যাক ভাল পাওঁ তাই আজি আনৰ ঘৰত কাম কৰে
তাইৰ হাতত থাকিব লাগিছিল আজি কিতাপ বহি, কিন্তু আছে বাচন বৰ্তন। মই বুজি পাওঁ। কি কৰিবি, মানুহ পৰিস্থিতিৰ দাস। দাস নহয়ও, এইটো মোৰ অপৰাধ। কৰোঁ বুলি ভবা হ'লে নিশ্চয় কিবা এটা কৰিব পাৰিলোহেঁতেন, কিন্তু নকৰিলোঁ। সকলো ঠিক হৈ যাব, চিন্তা নকৰিবি। নিজে একো নকৰা মানুহৰ বাবে যে এই ঠিক হৈ যাব শব্দটো নাহেও। আৰু সময়ে নিজে একো সলনি নকৰে। মানুহে সিদ্ধান্ত ল'লেহে জীৱনটো সলনি হয়। তেন্তে তই কি কৰিম বুলি ভাবিছ এতিয়া? এইবাৰো মই চাই থাকিব নোৱাৰিম, বুজিছ। মই তাইৰ জীৱনলৈ এটা সুযোগ আনিম, কাৰণ কোনো মানুহৰ সপোন মই দুখত মৰহি যাব দিব নোৱাৰোঁ। এইটো কিন্তু তই ভাল কথা চিন্তা কৰিছ। এতিয়াহে তোক মোৰ নিজৰ ককাইদেউ যেন লাগিছে। নাই নাই, তাৰ বেছিদিন ছুটি নাই নহয়। এই মাত্ৰ তাৰ এসপ্তাহৰ ছুটিহে। কি কলি? মানে তহঁতি বহুদিন লগ পোৱা নাই যে, সেইবাবেই মই ফোনতে তহঁতক খবৰটো দিলোঁ। অঁ শুনচোন, যদি সেই জোঁৱাই ছুটি আছে কাইলৈ আহি যা। ঠিক আছে, হ'ব ৰাখিছোঁ দেই। কইদেউ নমস্কাৰ। নমস্কাৰ। পিছে চিনিব পৰা নাই যে? কইদেউ যে ভাল জমনি কৰে। আমি চিনাকি হ'মহে। আমাক এটা ভাড়া ঘৰহে লাগে। কথা ক'ৰবাত ভাড়া ঘৰ পাবা। মোৰ পিছফালে এটা খেৰী ঘৰ আছে, ৩,০০০ টকা। চাই ল'ব পাৰা, যদি পচন্দ হয় থাকিব পাৰিবা। ঘৰ যেনেকুৱাই নহওক চলি যাব। আৰু পইচাৰ কথাটো আপুনি একদম চিন্তা কৰিব নালাগে। কইদেউ, আপোনাক মই কথা দিলো যে ভাড়া সময়তকে আগত আপোনাক দিম, আৰু পইচা আপোনাৰ আমাৰ বহুত আছে, হয়নে লাটু? হেৰি, পিছে কইদেউ কথা এটা সোধো। হেৰি নহয়, লেট্ৰিনটো ডাঙৰ নে বাৰু? লেট্ৰিন? কি কথা কোৱা হে? আৰে ঘৰটোৱেই চোৱা নাই, লেট্ৰিনটো কথা সুধিছা? মানে নহয়, কথা এটা হ'ল, আমাৰ মানে লাটু এই কলিজাটোৱে হেৰি কৰোঁতে এবাৰতে প্ৰায় ১০০ মান কৰে। আৰু কেনেবাকে যদি তাৰ পেটৰ অসুখ হয় তেতিয়াহ'লেতো আৰু কথাই নাই। হয়। মানে ১ কেজি? অঁ, হেৰা, মই তোমালোকক ভাড়া দিব নোৱাৰো। এই এবাৰতে যদি ইমানখিনি কৰে, তেতিয়াহ'লে সেই এবছৰত দেখোন ঘৰত কৈছো নোখ হৈ যাবগৈ। দা তেনেকুৱা আৰু কৰিব। আমাক ঘৰটো যেনে তেনে ভাড়াটো আমাকে দিয়ক। যদি ভাড়া ঘৰটো লাগে, তুমি তেতিয়াহ'লে ৫০০ টকা বেছিকৈ দিব লাগিব। অন্ততঃ লেট্ৰিনটোৰ নামত দিবই লাগিব। মই বাৰু সাধাৰণতে লেট্ৰিনৰ নামত পইচা নলওঁ। সেই তোমাৰ ল'ৰাৰ হেৰি শুনি মোৰ ভয়েই লাগি গ'ল নহয়। হ'ব, তেতিয়াহ'লে আমি এতিয়া লেট্ৰিনলৈকে যাওঁ। নহয়, মানে হেৰি ঘৰটো চাবলৈকে যাওঁ। ব'লা। মই কালি ঘৰত আহিব লগা হ'ল, মোৰ এটা জৰুৰী কাম চলি আছে। মই এতিয়া ফোনটো ৰাখিছোঁ, মই তোমাক গৈ কল কৰিম, ঠিক আছে? দাদা, চাহ লওক। থেংক ইউ। চাহতকৈ কিন্তু যিজনে আনিছে তেওঁকহে বেছি ভাল লাগিছে। তুমি জানানে, তুমি হাঁহিলে মোৰ দিনটো খুব ভালেই যায়। মই এনেকুৱা একো বিশেষ নহয় দেই, মই আপোনাৰ ঘৰৰ কাম কৰা ছোৱালীহে। তুমি নিজৰ কথা নাজানা আচলতে, কিন্তু তুমি মোৰ বাবে বহুত স্পেচিয়েল। হয়নে? একদম 100%। চাহটো একদম পাৰফেক্ট, ঠিক তোমাৰ দৰে চিম্পুল, কিন্তু হাৰ্ট টাচ কৰে। ৰাধা,
মই কথা এটা কওঁ তোমাক। মোক কথা সুধিবলৈ পাৰ্মিশ্যন ল'ব নালাগে নহয়। মই তোমাক ভাল পাওঁ ৰাধা। আপুনি এইবোৰ কি কৈছে? কালি লগ পাই প্ৰেম হৈ গ'লনে? মই পিছে এতিয়া একো ক'ব নোৱাৰোঁ। তুমি ক'ব নালাগে, মই জানো। কেতিয়াবা নীৰৱতায়ো সকলো কথা ক'ব পাৰে। কল 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 কলৰ এবিধ ফল, কল খালে হয় 60 মান বল। মজা, কলটো মিঠা আছিল। কোনে কৰিলে এইবোৰ কাম? ঐ তই অসভ্য নেকি? মই মানে ভুলতে পেলাই দিলোঁ। কি হৈছে কি হৈছে কি হৈছে? এই ল'ৰাটোৱে মোক পিছল খুৱাই পেলালে। আৰু আপোনালোক কোন হয়? আপুনি চাগে গমেই নাপায়, কালিৰ পৰা আপোনালোকৰ সেই পিছফালে থকা খেৰী ঘৰটোতে আমি ভাড়াত থাকিবলৈ লৈছো। ভাড়া আছা ঠিকে আছে, কিন্তু আগলৈ এনেকৈ কল খাই বাকলিবোৰ য'তে ত'তে নেপেলাবা, বুজিছা? বুজিলো বুজিলো, দিয়ক নেপেলাই দিয়ক, আৰু কেতিয়াও নেপেলাই। লাডু ব'ল, তই অকণমান হেৰি কৰি ল'বি, ব'ল। কি যে মানুহ এইকেইটা। নাই, মই মদ খাই খাই মই চেজ হৈ গ'লো দেই। ছোৱালীজনীক একো এটা দিব নোৱাৰিলোঁ। মাকজনী মৰিলে, বেগ নাই, মই ফিনিছ, মই চেছ। দাদা, হা? বিপিন, বিপিন, মই এজন ভাল দেউতা হ'ব নোৱাৰিলোঁ, আৰু মোৰ কলিজা মানুহ হ'ব নোৱাৰিলোঁ। একেবাৰে তাই ক'ত আছে, কি কৰিছে, কি খাইছে, মই একোৱেই নাজানো। আৰু তাই এই অৱস্থাৰ বাবে দায়ী মই বহুত ভুল কৰিলোঁ মই। এইবোৰ কথা নকবি তই। আৰে জীৱনত সকলো সময় আমাৰ হাতত নাথাকে নহয়, আৰু তাইতো এতিয়া সুখতে আছে। গতিকে তই শুই থাক। আৰু শুন, এতিয়া তই নিজৰ ওপৰত সকলো দোষ জাপি নলবিচোন। কিন্তু ঐ বিপিন, মোৰ বুকু ঘৰলৈ নেমানে। গোটেই দিনটো অকল তাইৰ কথাকে ভাবি থাকো জান। এতিয়া এইবোৰ কথা ভাবি থাকিলে কি হ'ব? ইমানেই যদি তাইক চাবলৈ মন আছে, তেতিয়াহ'লে তই কালি ৰাতিপুৱাই জগতৰ ঘৰলৈ গৈ চাই আহিবি। ঠিক কথা কৈছিলি। হ'ব, মই কালিলৈ গৈ ৰাধাক চাই আহিম। মন লাগিছে। ঠিক আছে, হ'ব দে। ৰাধা, মই কোৱা কথাটো তুমি কি ভাবিলা? মই তোমাক সঁচাকৈয়ে ভাল পাওঁ ৰাধা। তোমাৰ উত্তৰটো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ। আচলতে ময়ো আপোনাক ভাল পাওঁ, কিন্তু কি ৰাধা? মোৰ কথা এটা আপোনাক ক'ব লগা আছে। মইতো এইখন ঘৰৰ কাম কৰা ছোৱালীহে। আমাৰ যদি ৰিলেশ্যনশ্বিপ হয়, আপোনাৰ ঘৰত জানো মোক মানি ল'ব? আৰু যদি নলয়, পিছত আপুনিয়ে লাজ পাব। মোৰ বাবে এইবোৰ কোনো সমস্যাই নহয়। মই মাথো তোমাক বিচাৰোঁ ৰাধা। কি চলিছে ইয়াত? কি চলিছে এইবোৰ? আৰু তই এইবোৰ কাম কৰিবলৈ এইখন ঘৰত ক'ৰ সাহস পালি? যা, ওলাই যা। আৰু তই মোৰ ঘৰৰ পৰা ওলা। মোৰ ঘৰৰ পৰা ওলাই যা, এতিয়াই ওলাই যা। এইবোৰ কৰিবলৈকে মোৰ ছোৱালীজনীক আপোনাৰ ঘৰত ৰাখিছিলোঁ নেকি?
তোৰ ছোৱালী মোৰ ঘৰত প্ৰেম লীলা কৰি থাকিব আৰু মই সহ্য কৰি চাই থাকিম? মোৰ মোৰ কি সন্মান নাই? চাওক, কাৰোবাৰ ওপৰত অভিযোগ দিয়াৰ আগতে এবাৰ নিজৰ ফালেও আঙুলি টোৱাই চাব। ভিকহুৰ জাত, অলপ মৰম কি পালি একেবাৰে ডিঙি পালিগৈ। এতিয়া মোৰ ঘৰৰ নিয়ম মই কি তোৰ পৰা শিকিব লাগিব? ঠিক আছে, ঠিক আছে। যদি মোৰ ছোৱালীৰ ওপৰত আপোনালোকে অভিযোগ দিয়ে, তাই চৰিত্ৰত ধৰি কথা কয়, নেখাই থাকিম। তথাপিও এইখন ঘৰত মোৰ ছোৱালীক এৰি থৈ নাযাওঁ। ঐ ৰাধা, ব'ল, কথা ক'বলৈ আহিছে। নমস্কাৰ, মই টুকুৰ দা। আপোনালোকৰ সকলোবোৰ কথা মই গম পাইছোঁ। আপোনালোক ভিতৰত থাকোঁতে আপোনালোকৰ সকলো কথা মই শুনিছোঁ। কি কম, মানুহ ধনী হৈছে, কিন্তু চিন্তা ধাৰণা সলনি হোৱা নাই। জানে, সদায় আমাৰ দৰে সৰু মানুহৰহে ভুল হয়। মই ভাবিছিলোঁ ভাল মানুহৰ ঘৰত থাকিব, মোৰ ছোৱালীজনী ভাল হ'ব, কিন্তু কিন্তু ইহঁতে কি কৰিলে? মোৰ ছোৱালীজনীৰ আত্মসন্মানত ইহঁতে আঘাত কৰিলে। মই বুজি পাইছোঁ, কিন্তু এইটোৱে কওঁ, ৰাধা বহুত ভাল ছোৱালী। এনেকুৱা ছোৱালী সকলোৰে ঘৰত নাথাকে। দাদা, মই একো ভুল কৰা নাছিলোঁ। আচলতে মই জানো মা, তই ভুল কৰা নাই। শুনক কয়দৌ, আপুনি একো চিন্তা নকৰিব। এনেকুৱা এটা দিন আহিব, আপোনাৰ ছোৱালী এইখন ঘৰৰ বোৱাৰী হ'বই লাগিব। আৰু যদি কোনোবাই মানা কৰে, মই ঘমৰ ঘণ্টা লৰাই দিম নহয়। নালাগে। জানে ডাঙৰীয়া, মই জীৱনত বহুত ভুল কৰিছোঁ, কিন্তু এতিয়া মাত্ৰ এটাই চিন্তা, যে তাই সুখী হওক। সেইটোৱে হ'ব, আপুনি চিন্তা নকৰিব। অ' মাজনী, তই সদায় হাঁহি থাকিবি, চকু পানী নহয়, কাৰণ তোৰ জীৱনৰ ভাল দিন আৰম্ভ হৈছে। বুজিছ? তই সদায় হাঁহি থাকিবি। ককাইদেউ, মই যাওঁ। ঐ ব'ল। আপুনি কথাবোৰ অলপ বেছিকে বহল কৰিলে নেকি? তুমি তুমি এইবিলাক একো নাজানা। সকলো তোমাৰ দৰে নহয়। সমাজত মোৰ এটা ভাল নাম আছে। তোমাৰ অলপো কাণ্ড জ্ঞান নাই? এইখন ঘৰত কাম কৰা ছোৱালীজনীৰ সৈতে মোৰ ল'ৰা বিয়া পাতিম? সকলো কথা তেনেকৈ নহয়। সুখ বুলিওতো কথা এটা আছে। আৰু একো নজনাকৈ আপুনি তাইক ইমানখিনি কথা শুনাব নালাগিছিলে। তাই বা মনত কিমান দুখ পাইছে। বেলেগে কি পাইছে নাই পোৱা, সেয়া দেউতাৰ বাবে জৰুৰী নহয়। তেওঁক ওৱান এণ্ড অনলি পইচা লাগে। বাহ, আজি দেখোন মাক পুতেকৰ ডাঙৰ কথা। এতিয়া সেই সকলোখিনি ভুল মোৰ গাতেই। চোৱা দেউতা, জীৱনটো হ'ল বুলিয়ে যে সকলো সময়তে টকা কৰি থাকিবা, তেনেকৈতো নহ'ব দেউতা। মৰম চেনেহ ভাল পোৱা বুলিতো কিবা এটা আছে। এতিয়া গম পাইছ, তই ঠিকেই কৰিলি। ছোৱালীজনীক লোকৰ ঘৰত এৰি থৈ নাহি তই লৈ আহিলি যে, বৰ ভাল কাম কৰিলি বুজিছ। আই দেহি, আমাৰ ছোৱালীজনী গোটেই শুকাই খিনাই গৈছে। মোৰ কিন্তু এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ, কিন্তু আজি সকলো সলনি হৈ গ'ল। বুজিছাই, জীৱনত আমি যিবোৰ কথা ভাবোঁ, এই সকলোবোৰ কিন্তু নহয়।
কিন্তু যি হয় সেয়া আমাক বহুত কথাই শিকাই যায়। মই আগতে ভুল কৰিছিলোঁ, কিন্তু এইবাৰ মই মোৰ ছোৱালীক ভুল পথত যাব নিদিওঁ। তই ঠিকেই কৰিলি। আমি দুইটা আছোৱেই, মই কিবা এটা কৰিম দে। নে কি কৱ ৰাধা? মোৰ কিন্তু তাৰ পৰা আহিবলৈ মন নাছিল। মোক মায়ে বহুত মৰম কৰিছিল। জীৱন দেউতা মানুহজন খঙাল যদিও বেয়া নহয়। আজি হঠাতে কি হৈ গ'ল ময়ো ধৰিব নোৱাৰিলোঁ। মই তোৰ কাষত আছো মা, যেতিয়ালৈকে মই আছো তোৰ সপোন কেতিয়াও মৰহি নাযায়। হ'ব দে, আজি বেছি দুখৰ কথা পতা হৈছে। কাইলৈৰ পৰাটো নতুন জীৱনেই আৰম্ভ হ'ব ন দাদা? মন, তই আৰু এনেকৈ নিজকে কিমান দিন কষ্ট দিবি? ব'ল কিবা এটা খাই ল'বি। মা, এতিয়া মোৰ খাবলৈ মন নাই। মই আচলতে ৰাধাক পাহৰিব পৰা নাই। মই সঁচাকৈয়ে বহুত বেছি ভাল পাই পেলালোঁ। মই সকলো বুজি পাওঁ মন। এজনী মাক হিচাপে তোৰ মনৰ কষ্টটো মই অনুভৱ কৰিব পাৰোঁ, কিন্তু বুজি পায়ো কেতিয়াবা মানুহে একো কৰিব নোৱাৰে। পৰিস্থিতিয়ে আমাক বাধা দিয়ে। মা, কিছুমান মানুহ আমাৰ জীৱনলৈ আহে আৰু আমাক সম্পূৰ্ণ সলাই দিয়ে। ৰাধা মোৰ জীৱনত সেইদৰে আহিছিলে, কিন্তু এতিয়া তাই নাথাকিলেও তাই মোৰ ভিতৰত সদায় থাকিব মা। তাইৰ স্মৃতি মই পাহৰিব নোৱাৰোঁ মা। তই সেইবিলাক বাদ দে, তোৰ ছুটি শেষ হৈছে নহয়, তই কাইলৈ যা, চাকৰিত জইন কৰগৈ। দেউতা, জীৱনটো আগবাঢ়ে ঠিকেই, কিন্তু কিছুমান স্মৃতি মানুহে কেতিয়াও পাহৰিব নোৱাৰে। মই ডিউটিত জইন কৰিম, কিন্তু মোৰ ভিতৰত যিখিনি অনুভৱ আছে মই কেতিয়াও পাহৰিব নোৱাৰোঁ দেউতা। ৰাধাক মই কেতিয়াও এৰি থাকিব নোৱাৰোঁ দেউতা। মন, মই তোৰ দেউতাৰ, মই থকা অৱস্থাত তোক এই কাম কৰিবলৈ মই কেতিয়াও নিদিওঁ। ৰাধা, তই কিন্তু আজিকালি বৰ মৰম লগাজনী হৈ পৰিছ। ধনী মানুহৰ ঘৰত ভাল ভাল বস্তু খাওঁ নহয়। খুৰা, আপুনি এইবোৰ কি কৈছে? একো নহয় দে। তই আজিকালি ইমান ধুনীয়াকৈ ফুলিছ, অকণমান মৰম কৰোঁ দে। কি কৈছে এইবোৰ? পাগল হৈছে নেকি? হ'ব, লাজ কৰি দেখুৱাব নালাগে। সেই মন বোলাটোৰ লগত তই এইবোৰকে কৰি নাথাক জানো? এতিয়া মই অকণমান মৰম কৰিলে কি হ'বনো? আচলতে তোক মই গাখীৰ খুৱাই সাপ পুহিছিলোঁ। আজি লাজ পাইছোঁ মই তোক নিজৰ ভাই বুলি ক'বলৈ। শুন, মোৰ ছোৱালীজনীক ৰাধা কলিজাত শিল থৈ লোকৰ ঘৰত কাম কৰিবলৈ থোৱা নাছিলোঁ। অকল তোৰ এই স্বভাৱৰ কাৰণে তাইক মই লোকৰ ঘৰত থ'বলগীয়া হৈছিল। ঐ ওলা ওলা, এতিয়াই তই মোৰ ঘৰৰ পৰা ওলা ওলা। অ' মা, তই চিন্তা নকৰিবি, মই থকালৈকে পৃথিৱীৰ এই অসুৰবোৰৰ পৰা তোক সদায় আঁতৰত ৰাখিম।
তই চিন্তা নকৰিবি মা। কোৱাইদেউ অ' কোৱাইদেউ অ' ঘৰত মা দেউতা কোনোৱেই নাই। চোৱা মন হেৰি মোৰ তোমাৰ দেউতাৰক কমপ্লেইন এটা কৰিবলগীয়া আছিলে। তোমাৰ দেউতাই লেট্ৰিনৰ নামত মোৰ পৰা 500 টকাকে লৈছেহে। এতিয়া লেট্ৰিনটো ফুল হ'ল বুলি ক'লে নহ'ব নহয়। মোৰ বৰ প্ৰব্লেম হৈছে হাগিবলৈ। হয়তো আমাৰ ইয়াৰ হেৰি কৰিবলৈ অকণমান অসুবিধা হৈছে। তেনেকৈ থাকিলে নহ'ব নহয়। তেনেকৈ থাকিবলৈ হ'লে নতুন লেট্ৰিন খান্দি দিব লাগিব মোক। চাওক, এইবোৰ দেউতা আহিলে পাতিব। মোৰ আজি মনটো অলপো ভাল লগা নাই। এনেকৈ থাকিলে কেনেকৈ হ'ব? ৰাধাক জানো তুমি নিজৰ কৰিবলৈ নিবিচাৰা? বিচাৰোঁ বাবেইতো প্ৰব্লেম হৈছে। বেয়া নোপোৱা যদি শ্বৰ্টকৈ আইডিয়া এটা ময়ো দিব পাৰোঁ। তোমাৰ মায়েতো ৰাধাক ভালেই পায়, দেউতাইহে বেয়া পায়। মোৰ কথা যদি শুনা, তুমি ৰাধাক পলুৱাই লৈ যোৱা। কিন্তু ঘৰখনৰ এইবোৰ কথা বাদ দিয়াহে। তাই যদি ৰেডি আছে ফোন কৰা আৰু গুচি যোৱাৰ কথা কোৱা। থকা খোৱাৰ ব্যৱস্থা কৰিব পৰাকৈ মোৰ মানুহ আছে। এবাৰ কাম ফেৰা হোৱাৰ পিছত ঘৰৰ মানুহে এনেও আঁকোৱালি ল'ব। তুমি এতিয়া কল কৰা। এটা কথা, এতিয়া আমি আহিছোঁ দেই, থাকা ব'ল। হেল্ল' ৰাধা, তই কালি 10 যোৰমান কাপোৰ লৈ ৰেডি হৈ থাকিবি। তোক এৰি থাকিব মই নোৱাৰোঁ ৰাধা। কালিয়ে তোক মই লৈ আহিম। মন, কলৈ যাম আমি এতিয়া? নাজানো, ভাগ্যই য'তেই নিয়ে তাতেই যাম। কিন্তু মই তোক কথা দিছোঁ ৰাধা, হাজাৰ বাধা আহিলেও মোক তোৰ পৰা কোনেও আঁতৰ কৰিব নোৱাৰে। মোৰ তোৰ ওপৰত বিশ্বাস আছে, কিন্তু ভয় লাগে নিয়মলৈহে। ময়ো তোক এৰি থাকিব নোৱাৰোঁ মোৰ কলিজাটো। ৰাধা, তয়ে মোৰ প্ৰথম আৰু শেষ প্ৰেম। মোৰ শেষ উশাহলৈকে তয়ে থাকিবি। তাৰমানে ৰাধাৰ নীৰৱ প্ৰেম ময়ে আছিলোঁ। নহ'লেনো মই কিবা ইয়ালৈ আহোঁ নেকি? ঐ ব'ল এতিয়া, কোনোবাই দেখিলে প্ৰব্লেম হ'ব। উঠ। Sanjana